আজি আমাৰ সমষ্টিত যোনটো আজিলৈকে 17 সাল হ'ল যোনটো আমাৰ BPF পাৰ্টিৰ মেইন কৰ্মকৰ্তা আজি আমাৰ UPPLত আহি কেনে আমাৰ EM মিষ্টাৰ ৰঞ্জিত বসুমতাৰীৰ লগত আজি ফেলিচিটেড কৰিছে। এইটো আমাৰ পাৰ্টিৰ ওৱান অফ দ্য হেপিয়েষ্ট মুভমেণ্ট। আজি ইমান 17 সাল লগত কাম কৰি আছিল। এনে কাম কৰাৰ পাছত আজি এই চাইছে আমাৰ UPPL পাৰ্টিৰ যোনটো গভৰ্ণমেণ্ট ফৰ্ম হৈছিল আজিলৈকে 3 মাহ হৈ আছে। এই 3 মাহৰ ভিতৰত আমি যেনেকা ডেভেলপমেণ্ট কৰিছোঁ, যেনেকা আমাৰ ৱাটাৰ ফেচিলিটিছ পানীয়ে ইয়াতে দিছে আমাৰ গাঁৱত সমষ্টিত, যেনেকা যোন জায়গাত পানী নাছিল তাতেও পানী দিছে আৰু আমাৰ ওচৰত এই LP স্কুল আছে তাতে এটা প্ৰটেকশ্যন দিছে। আমাৰ যোনটো চৰকাৰ যেনেকা ভাল কাম কৰি আছিল, আগৰ চৰকাৰটো এনেকা কাম কৰা নাছিল। এই আমাৰ চৰকাৰ যোনটো কাম কৰি আছিল এই আমাক চাই কেনে এই যোনটো আমাৰ হাৰ্ডক'ৰ BPF আমাৰ বুদ্ধিজীৱী আমাৰ হাতীচাৰ বুদ্ধিজীৱী আছিল, এই কাম চাই কিনে আজি আমাৰ পাৰ্টিত ছাপোৰ্ট কৰিয়া আমাক পাৰ্টিক ফেলিচিটেট কৰিছে। এইটোৱে বিগ থিং আমাৰ নহয়। আজিলৈকে আমাৰ যোনটো ইউনিট আছে গোৰ্খা সমাজ আছে, গোৰ্খা সমাজটো আজিলৈকে আমাৰ যোনটো আকসু ইউনিট আজিলৈকে কোনো পাৰ্টিক ছাপোৰ্ট কৰা নাই। যেনেকৈ আমাৰ প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, মই ইয়াৰ নামটো মেনশ্যন নকৰিম। আজিলৈকে এই পাৰ্টিত সোমাও নাই। তাতে পৰা অৰ্ডাৰ আছে কি পাৰ্টিত ছাপোৰ্ট কৰিব নালাগে। আজি মোৰ লগত মোৰ যিমান পাৰ্টনাৰবিলাক আছে এই মোৰ কুল হৈ কিনে মোক ছাপোৰ্ট কৰি আছে, ভিতৰৰ পৰা ছাপোৰ্ট কৰি আছে। কাই আছে কাই নাই এইটো গোৰ্খা সমাজ আমাৰ মাজত নাই। আজি যোনটো আছে আমাৰ হাৰ্ডক'ৰ যেনিবা আমাৰ গাঁৱৰ বুদ্ধিজীৱী এই 17 সাল পৰা আমাৰ গাঁৱত চাই আছিল, কেনেকুৱা কাম কৰি আছিল নকৰে। আমিওতো একটা পাৰ্টিৰ মানুহ। আজিলৈকে যেনে আমি পাৰ্টি চেঞ্জ কৰিছোঁ, আমি বিজয় হৈছোঁ। যেনেবা 2 মাহৰ ভিতৰত সম্পূৰ্ণ ডাঙৰে আহক মোৰ দাদা, যেনেকুৱা আমাৰ কাম কৰি আছিল প্ৰটেকশ্যন মই আগত এক্সাম্পল দিছোঁ, এনেকুৱা আজি আমাৰ পাৰ্টিত ছাপোৰ্ট কৰি আছে। এই পৰা আমাৰ ডাঙৰ কথা নহয়। আজিলৈকে আমাৰ যেনেবা আমাৰ দাদাবিলাক আমি মিলি কেনে আমি গাঁৱত ডেভেলপমেণ্ট লাগে। আমাক 100% হ'ব। যেনেকা আগত হৈ আছিল এইটো নহ'ব। এই বৰ্ষ যেনেকা মই এজ এ VCDC চেয়াৰমেন, মোৰ ডাঙৰীয়া VCDC ভাইচ চেয়াৰমেন, খালি আগততো কি আছিল খালি এটা চেয়াৰমেন আছিল, হয় নে নহয়? এই চেয়াৰমেন কি কৰি আছিল নকৰি আছিল আমি দাস নাপাওঁ। আজি কি হৈছে আমি 2জন আছোঁ। ইয়াৰ পাছত আমাৰ 18জন মেম্বাৰ আছে। এই পাছত আমাৰ গাঁও ইউনিট আছে, গাঁওবুঢ়া আছে। আজি মোক যোন ৰিপৰ্ট আহিব ডাঙৰীয়াই শুনিব। আমি 2জন কাম কৰিব নোৱাৰোঁ, কিয় আমাৰ মেম্বাৰো আছে। এনেকুৱা আমি গাঁৱত যেনে আমাৰ মেম্বাৰ আছে, গাঁৱত যোনটো ৰিপৰ্ট আহিব আমি এইটো ৰিপৰ্টটো ইয়াকে আমি দিম। এনেই আমি মিলিয়ে কাম কৰিম আৰু আমাৰ ডেভেলপটো ইয়াৰ পৰা ইয়াত লৈ যাম। এইটো আমাৰ UPPL পাৰ্টিৰ এইম আছে 100%। আজিলৈকে আমাৰ যোনটো MLA কেণ্ডিডেট হয় জয়ন্ত স্বৰ, আজিলৈকে মই দেখা নাই। আজি মোৰ নাম হ'লেও আমি ইয়াক জিতাম, কিয় আমাৰ পাৰ্টিৰ মানুহ জিতাবতো লাগে, হয় নে নহয়? আমাৰ পাৰ্টিৰ মানুহ আজি চিৰিং হওক কাবা দাদা হওক আজি মণ্টুছ বসুমতাৰী আমি নাম শুনিছোঁ, আমাৰ পাৰ্টিৰ মানুহ আমি ইয়াক বিজেতা কৰিম। আমাৰ হাতীচাৰ VCDC এৰিয়াৰ পৰা উইথ 80% ভোট আমি এইবাৰ ল'ম। এইটো আমাৰ এইম আছে আৰু জিতাম আমি।